মান নাহিলে আমি নহলে পইচা আধা আধি কৰিব পাৰলো হয় এটা যদি কোনোবা এটা বেমাৰী আহে বাৰতে হাজৰা উঠাই দিম হাগাই লাগিল শুনে ডাক্তৰৰ তাত যাম বুলি ভাবছিলো ও এচিনি চম্পাকে লগ ধৰি লৈ যাওঁ ৰ মানে আছে না নাই বাই তো আছে বোধ কিনো হাজিৰাৰ কথা ক'বা ধৰিছে কি হাজিৰা উঠাইয়ে অ চিনি চম্পা দেখৰ পৰা আহিলে মৰম নহা কোনদিনা তোৰ মই মহাৰে উঠে তে মই মৰম নহা কোনা তোক মই মৰম নহা কৈছো থেই হয় দে তেনে মোৰ মায়ে হক তোৰ মায়ে হক দে বলতে হাগা লাগছে তানকে কি বেমাৰ তোতে হাগা লাগিছি কি বেমাৰ তই আৰু কোনদিনাৰ পৰা ডাক্তৰ হলি মই যি এমবিবিএছ পাস কৰি থৈছো কোন কিনহাই দে তোৰ কি হৈছে হে ৰহে মোৰ হাগা লাগি আছে মস্ত তানকে ৰ তেনে তোৰ হাগাটো বন্ধ কৰিছো ৰ কেনকিয়া এনেকে বিজি হ'ব না সঁচাই অ দে কৰ তে পন্ত অ অ লাহেকে দিবি দে মোৰ আৰু মস্ত ভয় লাগে না বেজি হ'ব দে লাহেকে দিবি দে অ নালগে নেকি বেজি দিবা ও ক'ত দিবি টাপলা দিবি হাতত দিবি তাপলাতে দিবা গটো টাপলা নাংগে দে না হাতত দে দিলি ন দি পিছে হাততে দি দে দি দিলু আইও নালগে ও এই নালগে বেজি দিবা মোক দে লম দে জো লাহেকে দিবি দে আস্তাকে দিবি দে ও মা বললু কি বিজি দিলা একটু সেনি জম্পাই মোক বেছিদে বিজি দিয়া হল না দে তোৰ হাগা উদ্ধ হল না হলে তই বাপ্পা কি ডাক্তৰ ইচ্ছাই দে তোক ঔষধ দিব লাগিব না ঔষধ দিবি ৰহে পিছত আগে কথা পাতি লম ৰ ৰাখা লাগিছিল দে তোক চাং দি অলপ কি দে চাপ হে বাপৰে বাপ তোৰ দুখন হিৰে হোম থিয়েটাৰ বাজা দিছিয়ে হয় না সেই চম্পা অ হোম থিয়েটাৰ গানো বাজিছি নেকি অ ৰ গান বাজিছি কি গান বাজিছি তুমি আহিলে সেইটো গান বাজিছি নেকি অ এই যে ৰিল গি বনাই থাকে সেইটো বাজিছি ভাই সেইটো বেছিকে শুনং না ইডাল আৰু বিছনাও পাৰি দিম সেইটো বাজিছি নেকি শুন দি একবাৰ হয়ে বিছনাও পাৰি দিম পুদুলিও সাৰি দিম হা অহা মাহৰ সপ্তাহৰ শনিবাৰে তই নিবি নেকি বুলি এনেকে কয় যি সেইটো গান হা সেইটো গানো শুনো মই আৰু গোটাই খঙো উঠি যায় কেতিয়াবা আপিকেইটা ৰিলত দেখা পোৱাৰ লগে লগে খালি শনিবাৰে নিবা লাগে হেঁতে পুদুলি আৰু বিছনা সাৰাহে কাম আৰু বেলেগ কাম নাইয়ে হেঁতৰ শুনছে না চিনি চম্পা আৰু চাবি নি দে চা কি চাবি এইবাৰ কি হৈছে মোটা প্ৰেছাৰ কি মোটা প্ৰেছাৰে তইহে জানা দে কিবা দাৱাই দি কি ঔষধ দিয়া দি দৰকাৰ লগা নাই মোক 2 বাৰ বেজি দিবা এটা বেজিতে হাগা বন্ধ কৰি দিছে আৰু বা কি কৰা দুটা বন্ধ কৰি দিয়া এইটো কি মাৰ্বল গুটিৰ দৰে টেবলেট দিছে লিখি দিওঁ এইটো খাবি ৰাতিপুৱা উঠি কিনে 5টা বজাত এই মৰণ নহা চিনি চম্পা ডাক্তৰ চালা দে লিখ ফটাফট তই যি ডাক্তৰ হবি ভাবাই নাছিলো সপোনতো গুৱাহাটী ডাক্তৰ হলি তই লিখি দিছো এটা খাবি পুৱা উঠি কিনে 10টা বজাত পুৱা উঠি 10টা বজাত দে লিখ ইডাল খাবি মই পঢ়বা চৰবা নাজানো দে কিন্তু লিখ কি লিখাৰি ইডাল খাবি পুৱা মই ঔষধ লাই লওঁ অকমান আগে লিখি লচোন তাৰপিছত ঔষধ দিবি চাই ইডাল খাবি ৰাতি 5টা বজাত কি ইডালে ঔষধৰ ইডাল থাকে নেকি কিবা হা কি ডাক্তৰ এইডাল খাবি ৰাতিপুৱা 5টা বজাত ভাত খাই কেনে ৰাতিপুৱা 5টা বজাত আৰু ইডাল খাবি ৰাতিপুৱা একদম পুৱা ভাত নাখাতে বাপ্পা ও কেনে হুচাম ক'ত গেলে ইডাল খুট ফুটলাক নেকি
খাও খাও কিবা তাৰ চাৰ দিবা খুজিছা নে কি মোক খাবা এই ইডাল ইডাল বুলি কৈ আছা যি এই ইডাল ভাত নাখাতে খাবি দে এইটো লিখাছে আৰু ইডাল খাবি ভাত খাইছে নাই কি ভাষা নাজনা ডাক্তৰে ইংলিছ কৈ কৈ এইগিলা ভাষা নাজনা হৈছি পায় ইংলিছ জানা নেকি তই ইংলিছ কৈ কৈ বেটাৰ ভাষাই নোযোৱা আহিছে ঔষধটো কৈ ইডাল বুলি কয় মই আৰু কিবা তাৰ চাৰ খাবা দিবি নেকি সেনকে ভাবছিলো কিবা মাৰ্বল গুটিৰ দৰে টেবলেট দিলিহে পেটত যাই কেনে কিবা গণ্ডগোল নলগাই তোমাৰ ইডাল খাবি ৰাতি খাবি ইডাল ভাত খাই উঠি কেনে আৰু ইডালে খাবা দিছা দে দি তেল খালব না আৰু ইডাল দুধদানি তেল আৰু কিয় থৈছা ইয়াতে লিখি দিলো ইয়াতে যি যি খাৱা আছে ইডাল আৰু ইটোলা এটা খুদি পানি মই এটা কমাব লাগিব ইডাল খাবি ইডাল ৰাতি খোৱাৰ টাইমত খাবি ইডাল ঔষধ দে হল দে চাবি যাং না কি পিছে মই যা দে আৰু চেকআপত আহিব লাগব না হল লৈ যা চেকআপত আহিব লাগব না কি আৰু আহিব লাগব চেকআপত কোনদিনা আহিম আহিবি দে ৰবিবাৰে খোলা থাকে নেকি তই ৰবিবাৰে কি ডাক্তৰ কি খুব খাই ডাক্তৰে সেইকাৰণে তেতিয়াৰ পৰা কৈছিলি বিল কিমান হ'ল মোৰ হা মোৰ বিল কিমান হ'ল পইচা কিমান হ'ল ক তোৰ 500 টকা হৈছে পাপা তেতিয়া সেইকাৰণে মই আহাৰ আগে কিবা হাজিৰা কথা কৈ থকা আছিলো পেচেণ্ট নাপা না বেটা বেমাৰী নাপায় কাৰণে সেইকাৰণে এটা পেচেণ্ট আহিলে তই ভিৰাই দিয়া হাজিৰা উঠাৰ কথা তাকে বুকি আছিলি একলা একলা কম নহয় মৰণ নহয় চিনি চেম্পাত যাওঁ দে থাক কালি দিম দে আহিছো দি যাম পইচা বাপা ৰে পইচা চেণ্টাৰ কৰিব নাগে যা পইচা টেনচনতে মৰা নেকি মানুহে মোক চুনা লগাবা আহে পইচা চিচা নেদাকে